আপোনাৰ মোবাইল নম্বৰটো ক'ব স্যার মোক সাপে খুঁটিয়েছে প্লিজ কিবা এটা কৰক এখেতৰটো কৰি ল হৈ গৈছে আপোনাৰ হা কি আছিল আপোনাৰ মোক সাপে খুটিয়ালে অলপ আগতে কিবা এটা কৰক তে আপুনি এমাৰ্জেঞ্চিত যাওক ইয়াতে কি কৰি আছে গৈছিলোঁ কৈছে কি ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব দিছে অ' আচ্ছা 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 অলপ ৰ'ব দেই কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰিছোঁ হেং মাৰি আছিলে অঁ ঠিক আছে হ'ব অলপ ৰ'ব এই আপডেট হওঁতে টাইম লাগে যে সেইটো কাৰণে হ'লনে অলপ ৰ'ব এই আপডেট হওঁতে টাইম লাগে অলপ ইমান শ্ল' থেকেৰি ছফ্টৱেৰ লগাইছে পেচেণ্টৰ নামটো ক'ব ৰাহুল ছাৰনেমটো ক'ব বৰুৱা এড্ৰেছটো ক'ব ওচৰতে থাকোঁ ওচৰতে থাকি বুলি লিখি দিম নেকি পাঞ্জাবাৰী কমপ্লিট এড্ৰেছটো ক'ব পাঞ্জাবাৰী ৰোড পাঞ্জাবাৰী বাইলেণ্ড পাঞ্জাবাৰী পথ পোষ্ট অফিচ পাঞ্জাবাৰী অল পাঞ্জাবাৰী হয় মোবাইল নম্বৰটো ক'ব 9821212141 অল্টাৰনেট নম্বৰটো ক'ব নাই অল্টাৰনেট নাম্বাৰ নাই আচ্ছা 500 টকা এটা দিব অঁ এইটো ইয়াতে থৈছোঁ আৰু যোনডাল সাপে খুটিয়াইছে দেখাওকচোন কি দেখাম সাপডাল ছাৰ সাপে মোক খুটিছে মই আহিম ন মই ইনজেকশ্যন ল'ম ন তো সাপডালক কিয় লাগে আকৌ শুনক আমাৰ হস্পিটেলত সাপৰ কাৰণে 27 প্ৰকাৰৰ বেলেগ বেলেগ এণ্টিড'ট আছে তো আমি চাব লাগিব ন কোনডাল সাপে আপোনাক খুটিয়াইছে মই ক'ত বিচাৰি যাম এতিয়া সাপডাল ছাৰ সাপডালটো লাগিব মানে সাপডাল নোহোৱাকৈ আপুনি এণ্টিড'ট দিবই নোৱাৰিব কেনেকৈ পাৰিম ছাৰ আপোনাৰ মুখৰ স্মেল মোৰ মুখৰ স্মেল বেলেগ বেলেগ ন ঠিক তেনেকৈ সাপৰ বিষৰ এণ্টিড'ট বেলেগ বেলেগ মই সাপডাল ক'ত বিচাৰি যাম প্লিজ এণ্টিড'টটো মোক দিয়ক নহ'লে মই মৰি যাম নাই 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 ভয় ইমান নাখাব ভয় কিমান খাইছে ছাৰ গুৱাহাটীত ইমান বিষাক্ত সাপ নাই যিমান আজিকালি মানুহবিলাক বিষাক্ত আছা ভালে হয় ছাৰ আছোঁ ভালে পেচেণ্ট আছে অঁ এইজন কি হৈছে মানে ছাৰ মানে মই ৰাতিপুৱা কিটচেনত কাম কৰি থাকোঁতে সাপে খুটিয়ালে মানে এতিয়া মানে হাতত মানে কি হাততে খুটিছে এতিয়া মানে বিষ হৈ আছে এনেকুৱা লাগে মানে বিষটো মানে মোৰ গাত সোমাই মানে এনেকুৱা নাই নাই ইমান ভয় কৰিব লগা নাই গুৱাহাটীত ইমান বিষাক্ত সাপ নাই যিমান মানুহবিলাক বিষাক্ত ছাৰ মই কৈছোঁ এইটো আচ্ছা কৈছা ন অঁ আৰু ছাৰ যোনডাল সাপে খুটিয়াইছে সেইডাল লৈ আনিব লাগিব নেকি অঁ লাগিব মাষ্ট মই অথনি ক'লোৱে এখেতক লাগিব যেনেকৈ আপোনাৰ মুখৰ স্মেল মোৰ মুখৰ স্মেল বেলেগ বেলেগ ন ঠিক তেনেকৈ ছাৰ এইটো মই কৈছোঁ আচ্ছা কৈছা ন পিছে ক'ত থাকে আপুনি এই ওচৰতে এতিয়া ঘৰত গৈ সাপডাল বিচাৰি লৈ আনক মই ছাৰ যদি সাপডাল নাপাওঁ চাওক আগতে পজিটিভৰ মাথাটো মাৰি লওক নেগেটিভটো পিছত চাম হা আপুনি আগতে ঘৰত যাওক সাপডাল লৈ আনক ঠিক আছে মই এমাৰ্জেঞ্চি অ' পি ডিত যাওঁ এখেতৰ যদি হৈ যায় পঠাই দিম মোৰ তাত মই তাতে ইনজেকশ্যন দি দিম হা আৰু ৰেজিষ্ট্ৰেশ্যন পইচা লৈছা অঁ লৈছোঁ ছাৰ অঁ ঠিক আছে ঠিক আছে হৈ গৈছে দিয়ক আচ্ছা ঠিক আছে যাব হা অঁ ঠিক আছে অঁ আচ্ছা ছাৰ এখেতকো সাপে অঁ সাপেই খুটিয়াইছিলে লৈ আনিছে আপুনি এতিয়া কি কৰিছে ঘৰত যাওক সোনকালে সাপডাল লৈ আহক অঁ মই গৈ আছোঁ দিয়ক গৈ আছোঁ অ' ভাই অঁ কওকচোন মোক সাপডাল লাগিছিলে কিয় অঁ নাই মানে লাগিছিলে অঁ সেইটোৱেতো সুধিছোঁ কিয় অঁ এইটো লওক থেংক ইউ মৰা আছে ন অঁ মৰা আছে আৰু এটা 100 টকা দিয়ক নাই এই অ'টো দি যাম অঁ ঠিক আছে সাপডাল পাই গ'লোঁ অলপ দেৰিকৈ যাওঁ 10 মিনিটমান পিছত তেতিয়া লাগিব যে ঘৰৰ পৰা লৈ আনিছোঁ ৰখি দিওঁ আচ্ছা মই ফাৰ্ষ্ট ফ্ল'ৰ গৈ আছোঁ হা ৰাউণ্ড দিব আনিলোঁ কিবাকে বিচাৰি আনিছে ন চাওঁ অঁ এইডাল এডাল সাপ বিষাক্ত নহয় তেতিয়া ছেম পেচেণ্ট এজন আহিছিলে ছেম সাপে খুটিয়াইছে এডাল বিষাক্ত নহয় বিষাক্ত নহয় আমি বাচি গ'ল জীয়াব অলপ ভালকৈ চাই লওক নেকি বিষাক্ত হ'বও পাৰে ভালকৈ চাইছোঁ বিষাক্ত নহয় ছাৰ মোৰ মতে বিষাক্ত হয় নেকি মোক মানে মই ক'লোঁ ন আপোনাক বিষাক্ত নহয় বুলি কিয় বিশ্বাস নকৰে ছাৰ বিষাক্ত হ'ব পাৰে বাট ভালকৈ আকৌ এবাৰ চাওকচোন উফ ৰাম আপোনাক ক'লেই দেখোন বিষাক্ত নহয় বুলি নহয় মানে ছাৰ মোক মানে এনেকুৱা লাগে মানে বিষটো মানে মোৰ ইয়াতে খুটিয়াইছেতো মানে মোৰ বিষটো ফিল হৈ আছে মানে আপুনি যদি এবাৰ এণ্টিড'টটো দিব পাৰে যদিও সাপডাল বিষাক্ত নহয় যদিও চাওক মই আপোনাক চৰ মাৰিব মন নাই কিন্তু সেনেকৈ যি টি এনেকৈ আমি ইনজেকশ্যন নামাৰোঁ গম পাইছে মই আপোনাক কি ক'লোঁ
নাই সেইটো বুজিছোঁ যে বিষাক্ত নহয় বুলি এতিয়া নাই ছাৰ মই বুজিছোঁ মানে বিষটো এতিয়া এতিয়া ইনজেকশ্যন এটা লগাই দিম এফেক্ট হ'ব গম পাইছে পিছত মোৰ ওপৰত প্ৰব্লেমটো আহিব